নমস্কাৰ, অখিল ৰঞ্জন অফিচিয়েললৈ স্বাগতম জনাইছোঁ। সকলোৰে ভালে আছে চাগৈ। আজি আমি পাঠত আন এটি অলংকাৰ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকলৈ সকলোৱে মনোযোগেৰে অভ্যাস কৰিব বুলি আশা ৰাখিছোঁ। এটা স্বৰ এৰি মধ্য সপ্তকৰ চাৰ পৰা তাৰা সপ্তকৰ চালৈ আমি গাই যাম। সা গা ৰে মা গা পা মা ধা পা নি ধা সা সা গা নি পা ধা মা পা গা মা রে গা সা। অলপ খৰকৈ সা গা ৰে মা গা পা মা ধা পা নি ধা সা সা গা ৰে পা ধা মা পা গা মা ৰে গা সা। তাতকৈ অলপ খৰকৈ সা গা ৰে মা গা পা মা ধা পা নি ধা সা সা গা ৰে মা গা মা গা মা ৰে গা সা। ইয়াতকৈ যদি খৰকৈ চাওঁ, সা গা ৰে মা গা মা ধা পা নি ধা সা সা গা ৰে মা ধা মা গা মা ৰে গা সা। ঠিক তেনেধৰণে আকাৰটো আছে। আৰু ফাৰ্ষ্ট হ'লে এনেধৰণে বহুতবাৰ অভ্যাস কৰাৰ পাছত আমাৰ স্বৰখিনি অৰ্থাৎ কণ্ঠত সুন্দৰকৈ বহিব আৰু আমাৰ গোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধা নহ'ব।